গুড মৰ্ণিং নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই হেমেন দাস আৰু আজি মই যাবলৈ ওলাইছোঁ টেণ্ট হাউচৰ কামত গমটো পায়ে মই টেণ্ট হাউচৰ কাম কৰোঁ আৰু আজি এটা সৰু কাম আছে কামতে যাব ওলাইছোঁ ক'ত আছে কি কাম গোটেইখিনি দেখাম এই ভিডিঅ'ত শেষলৈ চাই থাকিব আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কাম কৰিব আহি দেখা পালোঁ মালিকে দেখোন দোকানহে চাফা কৰি আছে মানে মালিকৰ ফাষ্টফুড দোকান আছে এনেকৈ লাহে লাহে মালিকৰ ঘৰলৈ বুলি খোজকাঢ়ি আহি আছোঁ আৰু আহি থাকোঁতে হঠাতে দেখা পালোঁ ইহঁতে দেখোন গাড়ীহে চলি আছে আজি নাযায় নেকি এনেকৈ ভাবি খঙতে দিলোঁ এটা ঠেলা মাৰি লগে লগে গাড়ী দিছ ইজ এ পাৱাৰ অফ টেণ্ট হাউচ কৰ্মচাৰী গাড়ী আগে মই পিছে আৰু মই পিছে গৰম ৰ'দ গোটেই ৰাস্তাটো ৰ'দ আৰু এনেকৈ আমি লাহে লাহে আহি মোৰ ঠাইখিনিয়ে পালোঁ আৰু এনেকৈ বুলি আমি গোটেই মালখিনি নামাই 10 মিনিট ৰেষ্ট লৈ আমি আকৌ কামত ধৰিলোঁ মানে ওপৰৰ কাম গোটেইকেইটা ওপৰত উঠিছে আৰু মই তলত এই ৰ'দত এই গৰমত পইচানো কেনেকৈ পায় এনেকৈ কাম কৰিলে পইচা পায় আমি দুখীয়া মানুহ কাম কৰিয়ে খাব লাগিব গতিকে কষ্ট কৰিলেহে পইচা পাম ঘৰ চলিব কামত লাজ কৰিলে পেটহে শুকাব গতিকে এইবিলাকৰ কাম আৰু বাকীবিলাকৰ কাম আজি হিচাপতকৈ বহুত ৰ'দ দিছে বহুত গৰম পৰিছে গতিকে কাম নকৰিলেতো নহ'ব কামটো মেইন ৰ'দ গৰম এইবিলাক বহুত সৰু বস্তু কেতিয়াবা ভাবোঁ আজি কাম নকৰোঁ বুলি কিন্তু নোৱাৰোঁ থাকিব মহাত্মা গান্ধী যিটোৱে 500 টকীয়া হাঁহি সেইটো মন পৰিলে আকৌ কামত ধৰোঁ এনেকৈয়ে বাহঁতো উঠাই দি আছোঁ ওপৰতো ল'ৰাকেইটাই বহুত অশান্তি পাই আছে বহুত ৰ'দ দিছে আজি হিচাপতকৈ বহুত দিছে এনেকৈ বাঘকেইটা ঠেলি মই উঠাই দি আছোঁ ওপৰত আৰু মোৰ কেমেৰামেনৰ আজি মালিককে কেমেৰাটো মাৰিব দিছোঁ মালিকেও কিন্তু ভাল কেমেৰা কৰিছে আজি এনেকৈ আমি হাঁহি ফূৰ্তি কৰি কাম কৰি আছোঁ যিমান পাৰোঁ সিমান সোনকালে ল'ৰাকেইটাক যোগাৰ দিহে আছোঁ সোনকালে হওক বুলি ওপৰত ৰ'দ তলত ৰ'দ গতিকে শান্তি নাই মালিকৰ পৰা কেমেৰাটো লৈ মালিকক দেখাই বাই কৰি আহিলোঁ দৈ চিৰা খাব তলত আৰু পেট ঠাণ্ডা কৰি ওপৰত আকৌ উঠিলোঁ গৰম খাবৰ কাৰণে গৰম মানে অত্যাচাৰ গৰম ত্ৰিপালখন লাগিবই নোৱাৰি হাতেৰে ইমান গৰম যেন জুইহে লাগিছে ওপৰত এনেকৈ আমি কথা পাতি ত্ৰিপালখন টানি ভাত খাবত লাগি গ'লোঁ গোটেইকেইটাই আজি কি আইটেম দিছে আৰু লগৰকেইটাকো দেখাই দিছোঁ এইটো মাছ দিছে দালি চব্জি ভাজি গোটেইকেইটা আৰু এইখন মৰঠালি এই কাম শেষ কৰি আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ গতিকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক উৎসাহ দিব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম জয় আই অসম আজিলৈ বাই